নমস্কাৰ বন্ধুসকল, মোৰ নাম ৰাজ আৰু আসাম ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে মই আকৌ এবাৰ স্বাগতম জনাইছোঁ। 3 দিনত 1000 ছাবস্ক্ৰাইবাৰ। আপুনি যদি ভাবি আছে যে মোৰ এই ভিডিঅ'টো চোৱাৰ 3 দিনৰ পিছত আপোনাৰ চেনেলটোত 1000 ছাবস্ক্ৰাইবাৰ হৈ যাব, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে নহয়। কিন্তু ইউটিউবত আপুনি 7 দিনত 1000 ছাবস্ক্ৰাইবাৰ কেনেকুৱা হয়, 15 দিনত 1000 ছাবস্ক্ৰাইবাৰ কেনেকুৱা হয়, বা এমাহত 1000 ছাবস্ক্ৰাইবাৰ কেনেকুৱা হয়, এনেকুৱা ধৰণৰ বহুত ভিডিঅ' হয়তো আপোনালোকে চাইছে। কিন্তু মই আজি আপোনালোকক ক'বলৈ গৈ আছোঁ, আপোনালোকে সঠিকভাৱে আৰু সঁচাকৈ কি ধৰণে 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব পাৰিব। আপুনি আপোনাৰ চেনেলত কেনেকুৱাকৈ ছাবস্ক্ৰাইবাৰ বঢ়াব, অনেক ধৰণৰ টিপছ আপুনি ইউটিউবত পাব। 7 দিনত 1000 ছাবস্ক্ৰাইবাৰ, এদিনত 1000 ছাবস্ক্ৰাইবাৰ, এক ৰাতিত 1000 ছাবস্ক্ৰাইবাৰ। আচলতে কি এনেকুৱাকৈ ছাবস্ক্ৰাইবাৰ বঢ়াব পাৰে? এই ভিডিঅ'টোত এনেকুৱা কিছুমান তথ্য আছে যিটো নতুন ইউটিউবাৰবোৰৰ বাবে বহুত বেছি লাভ হ'ব আৰু তেওঁলোকৰ বহুত বেছি উপকাৰো হ'ব। আপোনাৰ চেনেলটো সম্পূৰ্ণভাৱে সলনি কৰি দিয়াত এই ভিডিঅ'টোৱে আপোনাক বহুত বেছি সহায় কৰিব। তেন্তে আজিৰ ভিডিঅ'টোৰ টপিকছ কি আছিল? 3 দিনত 1000 ছাবস্ক্ৰাইবাৰ, সময়কাল আৰু বিশেষভাৱে আপোনাৰ চেনেলত 1000 ছাবস্ক্ৰাইবাৰ আহিব। তেন্তে মই এতিয়া আপোনালোকক বিশেষভাৱে বুজাবলৈ গৈ আছোঁ যে আপোনালোকৰ চেনেলত আপুনি 1000 ছাবস্ক্ৰাইবাৰ কেনেকুৱাকৈ কমপ্লিট কৰিব। প্ৰথমতে মই আপোনালোকক এটা প্ৰশ্ন কৰোঁ, দৰ্শকে আপোনাৰ চেনেলটো কিয় ছাবস্ক্ৰাইব কৰিব? এই প্ৰশ্নটো আপোনাক আগতে আজি মই কৰিছোঁ, কাৰণ আপুনি এজন ইউটিউবাৰ হয় আৰু আপুনি কণ্টেণ্ট ক্ৰিয়েটৰ হয়। মই এজন দৰ্শক, আপুনি এজন কণ্টেণ্ট ক্ৰিয়েটৰ, এজন ইউটিউবাৰ। মই আপোনাৰ চেনেলটো কিয় ছাবস্ক্ৰাইব কৰিম? কি কাৰণত মই আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰোঁ? আপোনাৰ চেনেলত মই এবাৰ প্ৰথম ভিডিঅ' চাম, ঠিক আছে, ভাল লাগিল বা নালাগক। তাৰপাছত দ্বিতীয় দিন আকৌ মই আপোনাৰ ভিডিঅ' চাম, ভাল লাগিলটো ভাল কথা। তৃতীয় দিনা আকৌ ভিডিঅ' চাম, ভাল লাগিলটো আৰু বেছি ভাল কথা। চতুৰ্থ দিন চাম, পঞ্চম দিন চাম, ষষ্ঠ দিন চাম। তাৰপিছত সপ্তম দিনৰ দিনাখন মই আপোনাৰ চেনেলটো যদি ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিম। তে আপোনাৰ চেনেলত এটা ছাবস্ক্ৰাইবাৰ হ'ল। আপুনি এনেই এটা ভিডিঅ' বনাই যে আপোনাৰ ছাবস্ক্ৰাইবাৰ আহিব, আপুনি সেইটো সপোনতো কেতিয়াও নাভাবিব। আপোনাৰ ভিডিঅ'ত যদিহে ভেলু থাকে তেতিয়াহে মই আপোনাৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিম। অৰ্থাৎ অডিয়েন্সৰ প্ৰয়োজনমূলক ভিডিঅ'ৰ অবিহনে আপুনি যিবোৰ বেকাৰ কণ্টেণ্ট সেইবোৰ যদি আপুনি দি থাকে, তেন্তে আপুনি কেতিয়াও ছাবস্ক্ৰাইবাৰ ৰখাই ৰাখিব নোৱাৰিব। কিন্তু বহুত ইউটিউবাৰ আছে যিসকলৰ চেনেলত বহুত বেছি ভিডিঅ' আছে, কিন্তু তেওঁলোকৰ চেনেলটোত কোনো উন্নতি হোৱা নাই আৰু চেনেলটোত কোনো ছাবস্ক্ৰাইবাৰো বঢ়া নাই। আৰু ইয়াৰ এটাই মাত্ৰ কাৰণ যে তেওঁলোকৰ ভিডিঅ'ত কোনো কোৱালিটি নাই। এতিয়া কোৱালিটি ভিডিঅ' মানে কি? কোৱালিটি ভিডিঅ' মানে যে এইটো নহয় যে আপোনাৰ ভিডিঅ'টো বহুত হাই কোৱালিটিৰ বা আপোনাৰ ভইচ বহুত ক্লিয়াৰ, এইটো কিন্তু নহয়। আপোনাৰ ভিডিঅ'ৰ উপস্থাপন আৰু আপোনাৰ ভিডিঅ'ৰ কথাবোৰ যাতে মানুহৰ প্ৰয়োজনীয় হয়। আপুনি যদি মানুহক তেওঁৰ প্ৰয়োজন পূৰাব নোৱাৰে, তেন্তে আপোনাৰ চেনেলটোত ছাবস্ক্ৰাইবাৰ কেতিয়াও নাবাঢ়ে। এতিয়া বিষয়টো হ'ল, এই যে ক'লোঁ মই 3 দিনত 1000 ছাবস্ক্ৰাইবাৰ কথাটো, ধৰি লওক আপুনি এটা নতুন চেনেল খুলিছে। খোলাৰ লগে লগে যদি আপুনি ভাবে যে ৰাতিটোৰ ভিতৰতে মোৰ 1000 ছাবস্ক্ৰাইবাৰ পূৰা হৈ যাব, এই চিন্তাধাৰালৈ যদি আপুনি ইউটিউবত আহিছে, তেন্তে বেয়া নাপাব, ইউটিউব আপোনাৰ বাবে নহয়। কিন্তু ইউটিউবত অহাৰ আগতে আপুনি কিন্তু এটা বিশাল সময়লৈ আহিব লাগিব। আপুনি এনেকুৱা চিন্তা কৰিব লাগিব যে আপুনি লাইফ টাইম ইউটিউব কৰিম বুলি। আপুনি যদি এনেকুৱা চিন্তা কৰি আহে যে মই ইউটিউব 6 মাহ কৰি চাওঁ, হ'লেতো হৈ গ'ল, নহ'লে নকৰোঁ। মই 7 মাহ ইউটিউব কৰি চাম, যদি তাৰ ভিতৰত গ্ৰ' হৈ যায় হ'লেতো হ'ল, নহ'লে মই আৰু ইউটিউব নকৰোঁ। এই চিন্তা লৈ যদি কোনোবা ইউটিউবত আহে, তেন্তে তেওঁ কেতিয়াও ছাকচেছ হ'ব কেতিয়াও নোৱাৰে। কিন্তু আপুনি কি চিন্তা কৰিব লাগিব? আপুনি এইটো চিন্তা কৰিব লাগিব যে ইউটিউবৰ পৰা মোৰ টকা আহক বা নাহক, মই ইউটিউবত কণ্টিনিউৱাছলি কাম কৰি যাম। এটা সময়ত চাব যে প্ৰত্যেকজন ইউটিউবাৰৰ চেনেল ভাইৰেল হৈ গৈছে। এটা চেনেলত যদি 200 বা 300 বা 400 ভিডিঅ' হৈ যায়, তেন্তে তেওঁৰ চেনেলটো কিবা নহয় কিবা ফালৰ পৰা গ্ৰ' হৈ যাবই। কিবা নহয় কিবা এটা ভিডিঅ' তেওঁৰ ভাইৰেল হ'বই হ'ব। আৰু ইউটিউবত যেতিয়া আপোনাৰ কিবা এটা ভিডিঅ' ভাইৰেল হৈ যায়, তেতিয়া আপোনাৰ পাৰ ডে 500-1000 ছাবস্ক্ৰাইবাৰ আহিবই আহিব। মই আপোনালোকক জনাব বিচাৰিছোঁ যে এনেকুৱা কোনো থাৰ্ড পাৰ্টি নাই, এনেকুৱা কোনো টিপছ নাই যে আপুনি ৰাতিটোৰ ভিতৰতে আপুনি ডাঙৰ ইউটিউবাৰ হৈ যাব, আপোনাৰ মিলিয়ন ভিউ হ'ব, আপোনাৰ হাজাৰ ছাবস্ক্ৰাইবাৰ হৈ যাব। আপুনি সময়ৰ লগত তাল মিলাই চলিব লাগিব। আপোনাৰ যেতিয়া সময় আহিব, তেতিয়া ইউটিউবৰ ফালৰ পৰা আপোনাৰ চেনেলটো অট'মেটিকেলি তেওঁলোকে বুষ্ট কৰি দিব, যিটো ইউটিউবে যিকোনো সময়ত যিকোনো ভিডিঅ' ভাইৰেল কৰি দিয়ে। আৰু যেতিয়া কৰি দিয়ে তেতিয়াহে আপোনাৰ ছাবস্ক্ৰাইবাৰ আহে। কিন্তু আৰু তেতিয়া আপোনাৰ পাৰ ডে 200, 300, 500 ছাবস্ক্ৰাইবাৰ আহিয়ে থাকিব। এইটো হ'ল ভাইৰেলৰ সময়। এনেই কিন্তু এনেকুৱা কোনো টিপছ নাই যে আপুনি এইটো কৰক, ৰাতিটোৰ ভিতৰতে আপুনি ভাইৰেল হৈ যাব, ৰাতিটোৰ ভিতৰতে আপুনি মিলিয়ন আপোনাৰ ভিউ হৈ যাব। আপোনাক যিমান ইউটিউবাৰে যিয়ে টিপছ নিদিয়ক কিয়, আপুনি ভাবিব যে আচলতে মোৰ কথাই ধৰক, মই ভিউছৰ বাবে টিপছ দিবই লাগিব। সঁচা কথাই কৈ আছোঁ, যদি ভিউছে নহয় তেতিয়াহ'লে মোৰ চেনেলটো গ্ৰ' কেনেকৈ হ'ব? মোক ভিউজ লাগে, আপোনালোকক যেনেকৈ ভিউজ ছাবস্ক্ৰাইবাৰ প্ৰয়োজন হয়, ঠিক তেনেকুৱাকৈ মোকো ভিউজ ছাবস্ক্ৰাইবাৰ লাগে। এতিয়া বিষয়টো হ'ল, আপোনাক কৈছোঁ, আপুনি যদি ভিউজ ছাবস্ক্ৰাইবাৰ এইবোৰ কথা চিন্তা বাদ দি আপুনি আপোনাৰ কামত ফ'কাছ দিয়ে, তেতিয়াহ'লে আপোনাৰ চেনেলত এনেকুৱা এটা দিন আহিব যে আপোনাৰ পাৰ ডে 1000তকৈ বেছি ছাবস্ক্ৰাইবাৰ আহিব। এদিন 200 ছাবস্ক্ৰাইবাৰ আহিব, এদিন 300 ছাবস্ক্ৰাইবাৰ আহিব, এদিন 500 ছাবস্ক্ৰাইবাৰ আহিব। এনেকুৱাকৈ আপোনাৰ চেনেলটো বাঢ়ি গৈ থাকিব।
আপুনি আপোনাৰ দোকানখন ডাঙৰ কৰক। আপোনাৰ দোকানত যদি বস্তুৱে নাই তেতিয়াহ'লে আপোনাৰ দোকানত গ্ৰাহক ক'ৰ পৰা আহিব? ভিডিঅ' দি চেনেলটো ভৰাই দিয়ক। 100, 200, 300 এনেকুৱা ভেলুৱেবল ভিডিঅ' দি আপুনি আপোনাৰ চেনেলটো ভৰাই দিয়ক। ছাবস্ক্ৰাইবাৰৰ বাবে ৰৈ নাথাকিব। আপুনি 3 দিন নহয় 7 দিন নহয় আপুনি এদিনতে 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব পাৰিব। আপুনি 7 দিনত নালাগে 3 দিনত নালাগে আপুনি এদিনতে আপুনি 1000 ছাবস্ক্ৰাইব কৰিব পাৰে যদি আপোনাৰ ভিডিঅ'টো এটা ভিডিঅ' ভাইৰেল হৈ যায়। মাত্ৰ অলপ ধৈৰ্য ধৰক, কাৰণ ইউটিউবত যদি আপুনি ধৈৰ্য নধৰে তেতিয়াহ'লে আপুনি কিন্তু কেতিয়াও ছাকচেছ হ'ব নোৱাৰিব। গতিকে ধৈৰ্য ধৰক আৰু আপুনি ভেলুৱেবল আৰু ভাল ভিডিঅ' আপুনি দি গৈ থাকক। 7 দিনত 1000 ছাবস্ক্ৰাইবাৰ, 2 দিনত 1000 ছাবস্ক্ৰাইবাৰ, ৰাতিটোৰ ভিতৰত 1000 ছাবস্ক্ৰাইবাৰ, এইবোৰ কিন্তু ইমান সহজ কথা নহয়। আশা কৰোঁ আপোনালোকে মোৰ এই কথাখিনি বুজি পালে। আৰু যদি বুজি পালে তেন্তে প্লিজ ভিডিঅ'টো মোৰ লাইক কৰক আৰু কমেণ্ট কৰক। আৰু চেনেলটোলৈ যদি আপুনি নতুন আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিলৈ ইমানে। আছাম টিউব চেনেলটো চাই থকাৰ বাবে আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ।